বন্ধুসকল, নতুন ষ্টৰীসমূহ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই এজনী ছোৱালী বৰ ভাল পাইছিলোঁ, কিন্তু ক'ব নোৱাৰোঁ। কিন্তু আমি বহুত ভাল বন্ধু আছিলোঁ। আমি দুয়ো একেলগে কলেজ যাওঁ। তাইৰ নাম আছিল পাহি। মই তাইক বহুত ভাল পাওঁ, কিন্তু ক'ব নোৱাৰোঁ, কিয়নো মোৰ ভয় লাগে যদি তাই মোৰ লগত বন্ধুত্ব শেষ কৰি দিয়ে বুলি। মই ৰাতিপুৱা 10টা বজাত কলেজলৈ যাবলৈ তাইক মাত দিলোঁ। তাই ক'লে, ৰ'বা অলপ, এইফালে আহাচোন কিবিৰ। মই ক'লোঁ, আজি তোমাৰ ওলাই নহ'বই নেকি? তাই ক'লে, আগতে তই এইফালে আহচোন। মই গ'লোঁ। কি হ'ল ক? তাই ক'লে, মোৰ টপটোৰ ফিটা দুডাল মাৰি দিয়াচোন। মই ক'লোঁ, কি? তাই জোৰকৈ চিঞৰি ক'লে, মোৰ টপটোৰ ফিটা দুডাল মাৰি দিয়া। শুনা, তাই ক'লা হ'লা। মই লাজে লাজে চকুলৈ নোচোৱাকৈ দিলোঁ আৰু তাই ক'লে, কি হ'ল? মই ক'লোঁ, মাত নিদিলোঁ। তাই আকৌ সুধিলে, কি হ'ল? মই ক'লোঁ, নাই একো, ব'লা কলেজ যাওঁ। নোযোৱা? তাই ক'লে, ব'লা, আকৌ তইহে ৰখি আছ। ব'ল ব'ল। এইটো আকৌ কি হ'ল? কি ভবা লাগিছ চাই আছ? মই ক'লোঁ, ব'ল ঘৰলৈ। তাই ক'লে, কি ঘৰলৈ? নহয়, কলেজ। পাহৰিলিয়ে নেকি? আজি ঘৰত কি তই ভাত খাই আহিছ? মই ক'লোঁ, নহয় তোমাৰ কথাটো ভাবি আছিলোঁ। তাই ক'লে, কি? মই ক'লোঁ, নাই একো, ব'লা কলেজ। তাৰ পাছত আমি কলেজ গ'লোঁ আৰু কলেজ ছুটিৰ পাছত তাই ক'লে, ব'ল ব'ল, আমি আইচক্ৰীম খাওঁ। তই খাবি? মই ক'লোঁ, মই নাখাওঁ, ঠাণ্ডা, বেমাৰ হ'ব। তাই ক'লে, বৌ। নাখাৱ? পাগল, ব'লচোন। তাই ইমান ধুনীয়াকৈ সৰু ছোৱালীৰ দৰে কৰি আছিল আৰু বহুত জিদ কৰি আছিল। মই ক'লোঁ, ব'ল, খকুৱানী খাই ল'বি, ব'ল। তাই তই ইমান ভাল বুলি কৈ মোক হাগ কৰিছ আৰু ময়ো তাইক হাগ কৰিছোঁ আৰু আমি দুয়ো আইচক্ৰীম খালোঁ। খাই ঘৰ পালোহি। ৰাতি মই তাইক কল কৰিলোঁ। মই ভাবিলোঁ তাইক কথাটো কওঁনে নকওঁ। যিয়ে নহওক আজি কমেই। মই তাইক ক'লোঁ, পাহি, তোমাক কথা এটা কওঁ। তাই ক'লে, কি ক? মই ক'লোঁ, তই আগতে ক যে তোৰ আৰু মোৰ বন্ধুত্ব নাভাঙো বুলি। নাভাঙো দে, ক। মই ক'লোঁ, পাহি, মই মানে তোমাক। তাই ক'লে, হেই, কিনো ছাগলীৰ দৰে মে কৰি আছ? ক যদি ক, নহয় যদি ফোন কাট। কৈছোঁ আচলতে মই তোমাক ভাল পাওঁ। তাই ক'লে, কি? তই মোক কাইলৈ লগ কৰিবি। মই এতিয়া একো নকওঁ বুলি তাই ফোনটো কাটি দিলে আৰু মই খঙত ভাবিলোঁ, ধেৎ তেৰিকা, তাই কিবা বেয়া পালে নেকি? মইনো কি পাগল, এইবিলাক কথা সুধিবই নালাগিছিল। কি হ'ব এতিয়া? মই বাৰু তাইক আকৌ ঘূৰাই পামনে? মই বহুত কান্দিলোঁ আৰু ৰাতি টোপনি নাহিল। তাই কি ক'ব তাকেই ভাবি আছিলোঁ। ৰাতিপুৱা আৰু মই প্ৰায় 11মান বজাত তাইক লগ কৰিবলৈ গ'লোঁ। কিনো ক'ব বুলি ভয় খাই আছিলোঁ আৰু তাই অইনদিনাখনতকৈ বহুত খঙত থকা যেন লাগিছে। তাই মাতিলে আৰু ক'লে, এইফালে আহ। মই ভয়কৈ গ'লোঁ আৰু তাই মোক টানি নিলে। মই ভয় খালোঁ আৰু তাই টানি নি সাৱটি ধৰি জোৰকৈ চিঞৰি ক'লে, নিবিৰ, আই লাভ ইউ, শুন। মই আচৰিত হ'লোঁ আৰু মই
কান্দি কান্দি তাইক সাবটি ধৰিলোঁ। ক'লোঁ, মই তোমাক বহুত ভাল পাওঁ, বহুত ছোৱালী, আৰু মোক এৰি নাযাবি শুন। আই ৰিয়েলি আই লাভ ইউ পাহি। মোৰ এনেদৰে আমাৰ গভীৰ প্ৰেম কাহিনী আৰম্ভ হ'ল। বন্ধুসকল, নেক্সট কাহিনীটো শুনিবলৈ চেনেলটো